এখন আখৰা আৰু তাত বহু ভাৱৰীয়াহঁতে তাত মুখা পিন্ধি ভাও জুৰিছে। সিহঁত মাথো সুযোগ আৰু প্ৰশংসা প্ৰিয়। সুযোগ পালেই সিহঁতে এখোজ আগত দৌৰে, কেতিয়াবা আগবাঢ়ে, কেতিয়াবা পিছ পৰে। সিহঁতেই আকৌ নিয়ম ভঙাৰ নিয়ম বান্ধে। কি অদ্ভুত! শূন্যত ৰৈ এবাৰ উভতি চাওকচোন নিজকে। জীৱনৰ অন্ধ গলিয়েদি হৈ অহৰহ দৌৰি থাকে। সিহঁতে কিবাই পোৱাৰ বাসনা, জীৱনটোক অদ্বিতীয় কৰি সজোৱাৰ বাসনা সিহঁতে পাহৰি যায়। এই বিশাল আয়োজনৰ যৱনিকা পেলাই এখোজ দুখোজকৈ প্ৰতি ছেকেণ্ডত আগবাঢ়ে জীৱন কোনোবা অজান দেশৰ যাত্ৰী হোৱাৰ দিশে। তথাপিও জানো এইখন আখৰাত হাবাথুৰি নোখোৱাকৈ জীৱন আগবাঢ়ে। নিমিলা অংক এটাৰ দৰে সূত্ৰ বহুৱাই কতবাৰ জীৱন পহেলিকা হৈ ৰৈ যায়, হয়তো কোনেও নাজানে।